বন্ধুসকল মই এতিয়া হাজলৈ যাবলৈ ওলাইছোঁ আৰু হাজত এজন মোৰ ফ্ৰেণ্ড আছে আৰু ফ্ৰেণ্ডজনলৈ মই মোৰ মানে এখন সৰু ফাৰ্ম আছে সেই ফাৰ্মখনৰ পৰা মই এটা মুৰ্গী লৈ যাম এনাই আৰু খালী হাতে দি যাব ভাল নালাগে না সেইকাৰণে মই এটা মুৰ্গী লৈ যাম আৰু মই এতিয়া ইয়াত মানে কেইটামান মুৰ্গী পুহিছিলোঁ আপোনালোকে দেখিব পাৰিছে এই মুৰ্গী কিবা এটা আৰু লৈ যাম আৰু গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকক বন্ধুসকল দেখিব পাৰিছে এইটো বেছি ডাঙৰ হোৱা নাই পৰা 600-700 মান হৈছে আৰু এইটো লৈ যাম তালৈ আৰু ইয়াক এতিয়া একেটাই মনাখনত ভৰাব লাগিব গতিকে যেতিয়া আৰু তাৰ হাতত দিম তেতিয়া আৰু আপোনালোকে চাব পাৰিব গতিকে এতিয়ালৈ চাই থাকক বন্ধুসকল এতিয়া আমি হাজোৰ ফালে যাই আছোঁ আৰু চাই থাকক ৰাস্তাবিলাক হাজো পালে মই আৰু তাৰ পৰা এটা শ্বট ল'ম গতিকে এইখিনি ভিডিঅ'ত চাই থাকক আৰু চব পালোঁ আৰু মোৰ ফ্ৰেণ্ডজন আহি আছে আমি ইয়াত অলপমান ৰখি দিম আৰু যেতিয়া সি আহে তেতিয়া আপোনালোকে দেখা পাব আৰু সি আহক আৰু আমি অপেক্ষা কৰিম আৰু বন্ধুসকল আমি ইয়াত অলপ সময় ৰখি আছোঁ সেই বন্ধুজন সেই আহিবই আৰু সি আহি পাবই গতিকে আপোনালোকক জনাই থলোঁ যে সি আহিলে মই তাক আৰু ৰেকৰ্ডিং কৰিম বন্ধুসকলে তাত মোৰ ফ্ৰেণ্ডজন ৰখি আছে আমি আৰু সেইফালে যাম আৰু তাৰ কাষলৈ আৰু এতিয়া আমি হাজত যুঁজি আছে চব দেখাম বন্ধুসকল আজি বতৰটো কাৰণ আজি বহুত গৰম নাই আৰু ৰ'দ নাই সেইকাৰণে বহুত ভাল লাগিছে সেইকাৰণে ভাবিলোঁ আজিয়ে আৰু আমি ভিডিঅ'টো বনাই বন্ধুসকল এইখন হ'ল মাধৱ মন্দিৰৰ গেট ইয়াৰ দ্বাৰাই সোমাই গ'লে মাধৱ মন্দিৰটো আৰু আপোনালোকে দেখিব পাৰিব মন ফুলনিতে মৰম মালা গাঁঠিছোঁ বন্ধুসকল আমি ইয়াৰ ফাৰ্ষ্টতে আমি ইফালে যাম মাধৱ মন্দিৰটো আমি পিছত চাম আমি বাকী মন্দিৰবিলাক আপোনালোকক দেখিবলৈ চেষ্টা কৰিম এতিয়া ভাই মোলা পাই চাউল চালিলো বিহায় চুৰুক দুপৰি হায় থানুবা চিলো বিহায় খালে যাতে পেটলে নাযায় সময়ৰ টিকনি হায় আগলে উৰিব হায় মনতে ৰাখিবি হায় আছো তুলৈ বাটে নোচাই ভিতৰত যাম ব'লা তুমি কি কেমেৰাটো অন কৰি থৈ দিয়া নেকি গোটেই ৰাস্তা
বন্ধুসকল আমি এতিয়া শ্ৰী গণেশ মন্দিৰলৈ যাম হাজোৰ এইটো পঞ্চতীৰ্থতে পৰে এতিয়া আমি ইয়াত সোমালোঁ বন্ধুসকল এইটোৱে গণেশ মন্দিৰ আৰু এই ওপৰত দেখিব পাৰিছে এইটো বান্দৰ এইটো বান্দৰ আপোনালোক ভালকৈ দেখাই দিওঁ মই আৰু এই কৰোনাৰ পেণ্ডামিকৰ টাইমৰ কাৰণে মানে সময়ৰ বন্ধ হৈ আছে এইটো কৰোনাৰ বাবে এতিয়া সোমাবা নেদে আৰু আমি আৰু মানুহে নাই ভাল লাগে মানুহ চানুহ বহুত হয় বঢ়িয়া লাগে তোমাৰ নামটো কৈ দিবা মই ক'ম মানে সিহঁতে আহিছে নলবাৰীৰ পৰা বন্ধুকাল ই মোৰ লগত আহিছে আমাৰ গাঁৱৰে আৰু ই হাজোৰ লোকেল হয় লোকেল হাজোৰ পৰা আমাক সোমাই যাব লাগে কিন্তু ইয়াৰ দ্বাৰাই আহিলো আৰু কামেশ্বৰ মন্দিৰলৈ যাম এতিয়া এই ৰাস্তাবিলাক আপোনালোকে উপভোগ কৰক এতিয়া এতিয়া উঠি যাম ৰ'ব ক'ত নিবা একবাৰ গীত নিবা এটা পাহাৰবা লাগিব বন্ধুসকল একদম পাহাৰীয়া জেগা না সেই গতিকে অলপমান ভাল লাগিছে ভয়ো লাগিছে আৰু ওপৰলৈ উঠি যাওঁ এনেকৈ কামেশ্বৰ মন্দিৰ পাই যাম বন্ধুসকল এতিয়া আমি কামেশ্বৰ মন্দিৰ পালোঁ আৰু এতিয়া আপোনালোকক অলপ ভিউ দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক বন্ধুসকল আপোনালোকে দেখিব পাৰিব কি ধুনীয়া এটা বন্ধুসকল ইয়াত সাপ চাপ থাকিব পাৰে ভয়ে থাকে বন্ধুসকল আপোনালোকক দেখাব চেষ্টা কৰিম যে ইয়াৰ পৰা এই কিমান ভিউ দেখিব পাৰিব আপোনালোকে চাওক যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম কি প্ৰকাণ্ড শিল দেখা নাই বন্ধুসকল ইমান প্ৰকাণ্ড শিল এটা ভয় লাগে ৰ'ব
পিছলি পৰো যদি এ বেছি দূৰ নাযাওঁ দিয়ক পৰুৱা ভয় লাগে একো নহয় আমি আহিয়ে থাকো এইবিলাক এইখিনিত এটা ৰহস্য আছে এই শিল কেইটা এইটো শিল আৰু আগত এটা শিল আছে বন্ধুসকল এইকেইটা শিল দেখিব পাৰিছে এইকেইটা শিলৰ কিবা এটা ৰহস্য আছে মোৰ বন্ধুজনে জানে মানে ইয়াৰে যাতে ই এতিয়া ক'ব আৰু কি নাজানো ইমান এনে জানো মই কচোন কি এইকেইটা শিলৰ পৰা বৰশী গৈছিল আৰু তলত গিলা আগতে চব পানী আছিল সেয়ে মই জানো আৰু আগত এটা আছে ধুনীয়া আৰু ৰহস্যৰ কথা আছে আপোনালোকে সেইটো দেখা নাপাব আৰু বৰষুণ কমিলে মই ছাতা লৈ আহিছিলো বৰষুণ দিয়ে বুলি ভাবি মানে আমি আহি থাকোঁতে মানে বহুত বৰষুণ দিছিল এতিয়া আৰু কমি ভিউ দেখালে এইখিনি ভিউখিনি এইখিনি আৰু এইফালে আছে তপন ইয়াৰ লগতে আহিছে আৰু মোৰ নাম কমল কৃষ্ণ ডেকা তো বন্ধুসকল আমি মোৰ ফ্ৰেণ্ডৰ লগত বহুত ঘূৰিলোঁ আৰু বহুত জেগা চালোঁ আৰু ভাল লাগিল আৰু এতিয়া আমি আৰু যাবলৈ ওলাইছোঁ আৰু বিদায় দিলোঁ আৰু যিটো বস্তু ইয়াৰ কাৰণে আনিছিলোঁ সেইটো বস্তু আৰু এতিয়া মুৰ্গী আনিছে চব থেংক ইউ আৰু এতিয়া আমি আৰু মই পাৰ্টিৰ কথা কোৱা কিন্তু মই যে দিছোঁ আৰু আমি পাৰ্টি খালোঁ আৰু পাৰ্টি মানে কি আৰু ইহঁতে ইমান দূৰ আহিছে এটা ঠাণ্ডা খালোঁ আৰু তোমাৰ আৰু হোটেলৰ পৰঠা খালোঁ আৰু কি খালাক মই খালোঁ আৰু এও খালাক আৰু তেতিয়াহ'লে বন্ধুসকল আমি পিছত লগ পাম নতুন ভিডিঅ'ৰ সৈতে নতুন নতুন ভ্লগত আৰু লগ ধৰিম আৰু বেলেগ বেলেগ জেগাত একেলগে দেখা পাব আমাক লোকে আৰু তেতিয়ালৈকে আৰু কেতিয়া এনেকুৱা ভাল দিন আহে য'ত তেনেকুৱা লগ পাওঁ তেতিয়ালৈকে বাই বাই